Hi guys, good morning. মই আছো বৰ্তমান হাজোৰ মাধৱত। আজি ইয়াত দুটা বিশেষ বস্তু চাব আহিছোঁ। এটা হৈছে চৰাই যুঁজ আৰু আনটো হৈছে মামা। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ ছাৰ, যাক আমি মোটামুটি মামা কওঁ, তেখেতো আহিব, তেখেতকো চাব আহিছোঁ। আৰু চৰাই যুঁজ দেখিব নাই বাৰু, এইবাৰ ফাৰ্ষ্ট চাম, মানে চাব আহিছোঁ। তো দেখাব চেষ্টা কৰিম গোটেইখিনি। এইবিলাক কি কৰিবি খেলা খেলি আছে ধৰিলি কাৰণে দুখ পোৱা নাই মামা আহিবৰ টাইম হৈছে, মামা আহিব আৰু চাগে এইবোৰ কিবা ৰেডি কৰিছে গোটেইবোৰ। নাজানো কাষত যাব পাৰোঁ নোৱাৰোঁ, কিন্তু এখন যদি সম্ভৱ হয় একবাৰ কাষত যাম, কথা পাতিম আমাৰ সৈতে। আহিছে আছে মামা আহিছে। दिखाएगा तो नमस्कार भागो लगा नहीं আৰু এই বছৰ আমি কেবিনেটে আৰু প্ৰমত্ত সিংহৰ দিনৰ পৰা ধাৰ্মিক পৰম্পৰা ছাৰ কেতিয়া ছাৰ? এই জুনত। ঠিক আছে ছাৰ।
কিছুদিন দাউৰি লওক মামাৰ সৈতে কথা পাতিছোঁ বহুতখিনিয়ে বহুত সুখী সঁচাকৈ যিটো ভাবি আহিছোঁ সেইটো ভাবিয়ে সঁচা হৈছে মামাৰ বহুতখিনি কথাৰ উত্তৰ দিছে ধুনীয়া আৰু কথা পাতিছোঁ ফাৰ্ষ্ট টাইম মামাৰ সৈতে ইমান ধুনীয়া কথা পাতিছোঁ বহুত সুখী কি ক'ম আৰু জানাতে ইমান চিকিউৰিটি আগত টেকনিকেল কথা পতাই বহুত আৰু মামাৰ সৈতে কথা পাতি বহুতখিনি কনফিউজন দূৰ হৈছে আমাৰ ইণ্টাৰভিউ বহুতে কৈ আছে মেট হ'ব ক'ৰবাত হ'ব এতিয়া মামা আজি নিজে কৈছে যে জুনত আহিব এডমিট কথাটো গম পাই ঠিকে আছে বেয়াও নামান নহয় বহুতকেইটাই প্ৰশ্ন কৰা গৈছে কিন্তু গোটেইখিনি ৰেকৰ্ড কৰা নাযায় মানে জানা দিওঁ মামাৰ কিমান চিকিউৰিটি থাকে কি থাকে সেনেকৈ আৰু মামা নিজে কৈছে যে জুনত এডমিট আহিব দাউৰি থাকা এইখিনি কথা মোক কৈছে আৰু ধুনীয়াকৈ ফটো উঠিছোঁ মামাৰ সৈতে কথা পাতিছোঁ সেয়ে আৰু যিটো ভাবি একে আহিছোঁ মামাক আশা কৰি সেইটো হৈছে থেংক ইউ মামা